নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল চিন্তুছ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ হাতেৰে বোৱা এযোৰ বহুত ধুনীয়া কাপোৰ, আৰু কাপোৰযোৰ গোটেই শালত বৈ থকাৰ পৰা গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট দিনাখন চাদৰখনৰ কাম আৰম্ভ কৰিলোঁ। পাছদিনাখন চাদৰখনৰ ইমানখিনি কাম হৈ গ'ল। এইটো হৈছে চাদৰখনৰ আঁচলখিনিৰ কাম হৈ গ'ল ফাৰ্ষ্টদিনাখন চাদৰখনৰ। গুণাৰে ফুল মৰা হৈছে আৰু ৰঙাৰে মীনা কৰা হৈছে। ছেকেণ্ড দিনাখন আৰু চাদৰখনৰ কাম আৰম্ভ কৰিলোঁ। ছেকেণ্ড দিনাখন চাদৰখনৰ ইমানখিনি কাম কৰা হৈছে। কাপোৰযোৰ বহুত ধুনীয়া হ'ব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক, গোটেই কাপোৰযোৰ দেখুৱাম। তৃতীয় দিনাখনৰ কাম চাদৰখনৰ কাম তৃতীয় দিনাখন কৰি আছোঁ। বহুত হেভি হ'ব কাপোৰযোৰ, আপোনালোকে চাই থাকক। তৃতীয় দিনাখন চাদৰখনৰ ইমানখিনি কাম হ'ল। গোটেই গাতে ফুল মৰা হ'ব চাদৰখনৰ। চাৰিদিনৰ দিনা কাম আৰম্ভ কৰিলোঁ চাদৰখনৰ। চাৰিদিনৰ দিনাখন কাম কৰি ইমানখিনি কাম শেষ কৰিলোঁ চাদৰখনৰ। পাঁচদিনৰ দিনাখন আকৌ শালত বহিলোঁ চাদৰখনৰ কাৰণে।
5 দিনৰ দিনাখন চাদৰখনৰ ইমানখিনি কাম কৰা গ'ল। ছয় দিনৰ দিনা আকৌ বহিলোঁ শালত চাদৰখনৰ কাৰণে। চাদৰখনৰ বনাওঁতে টাইম লাগিছে, বহুত হেভি কাপোৰযোৰ। ছয় দিনত ইমানখিনি কাম কৰা গ'ল চাদৰখনৰ। সাত দিনৰ দিনাখন আকৌ বহিলোঁ চাদৰখনৰ কাৰণে। সাত দিনৰ দিনাখন ইমানখিনি কাম কৰা হ'ল চাদৰখনত। গোটেই গাত ফুল চাদৰখনৰ। আঠ দিনৰ দিনা আৰু বহিলোঁ চাদৰখনৰ কাম কৰিবলৈ। আঠ দিনৰ দিনাখন ইমানখিনি কাম হ'ল চাদৰখনৰ। ন দিনৰ দিনাখন আৰু বহিলোঁ চাদৰখনৰ কাম কৰিবলৈ। ন দিনৰ দিনাখন চাদৰখনৰ কাম গোটেইখিনি কমপ্লিট হ'ল। চাদৰখনৰ গোটেই কাম শেষ হ'ল 9 দিনৰ দিনাখন। বহুত ধুনীয়া হৈছে চাদৰখন, কাপোৰযোৰে বহুত ধুনীয়া হ'ব। আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো। এইখন হৈছে গোটেই চাদৰখন, এইটো চাদৰখনৰ আঁচলটো।
গোটেই গাতে কাম কৰা হৈছে চাদৰখনৰ। এইকেইটা হৈছে চাদৰখনৰ চাইড পাৰি। এইখন মেখেলাখন। মেখেলাখনতো বহুতখিনি কাম কৰা হৈছে। মেখেলাখন 4 দিনত ওলাইছে। এইটো হৈছে ব্লাউজ পিচ। এই ব্লাউজ পিচৰ পটি। ভিডিঅ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন। থেংক ইউ।